বিধায়কে মোক কৈছে, বহু বিধায়কে মোক কৈছে যে এই ধৰণৰ যদি আইন শৃংখলাৰ ব্যৱস্থা হয়, এনেকুৱা ধৰণে যদি পলায়নকাৰী যিসকল আলফা কেম্পৰ পৰা পলায়ন কৰিছিলে এটা সময়ত, ভালে কৰিছিলে মই কম, কিন্তু হ'লেও তাহাঁতৰ নীতি স্থিতিৰ পৰাতো সলনি হৈছিল। কিন্তু আজি আকৌ তেওঁলোকৰ মাজত বিপ্লৱ জাগিছে। আজি কিয় বিপ্লৱ জাগিলে? কি স্বাৰ্থত আকৌ বিপ্লৱ জাগিছে? এই বিপ্লৱটো তেওঁলোকে আগতে কিয় এৰি দিছিলে? এতিয়া আকৌ সংঘাত কৰিব কিয় বিচাৰিছে? আগতে জংগলৰ পৰা সংঘাত কৰিছিল, এতিয়া চহৰৰ মাজমজিয়াৰ পৰা তেওঁলোকে সংঘাত কৰিব বিচাৰিছে। কিন্তু কিহৰ কাৰণে? তাৰ বিৰুদ্ধে যদি পদক্ষেপ লোৱা নহয়, তেতিয়া মোৰ নিচিনা আৰু কেইজনমান বিধায়ক আছে যে আমি পদত্যাগ কৰি দিম। চৰকাৰে কিয় ব্যৱস্থা লয় এতিয়ালৈকে? কিন্তু আপোনালোকে সুধিব, আপুনিতো এতিয়া চৰকাৰ মইতো বিধায়ক, মইতো চিঞৰ বাখৰ কৰিব পাৰোঁ, বিধানসভাত মোৰ ৰাইজৰ মাত মাতিব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে জাতীয় স্তৰৰ কথা কৈছে, জাতীয় স্তৰত আপুনি কেনেধৰণে দেখা? মই এইটো